নমস্কাৰ বন্ধুসকল অসম দৰ্পণ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আৰু উত্তৰ আগবঢ়াইছো আমি এই চেনেলটোত জিকে কাৰেণ্ট এফেয়াৰ্ছ হিষ্ট্ৰী আৰু মেথছৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহোঁ আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু লগতে আমাৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক আৰু কমেন্ট নিশ্চয় কৰিব পাৰে আহকচোন তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্ন বিশ্ব বেংকৰ মাইগ্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট ব্ৰিফ অনুসৰি 2022-23 চনত ভাৰতলৈ ৰেমিটেন্সৰ প্ৰৱাহ কিমান হ'ব বুলি আশা কৰা হৈছে তলৰ অপচন দিয়া আছে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি USD 100 বিলিয়ন শেহতীয়াকৈ বিশ্ব বেংকে প্ৰবৰ্জন আৰু উন্নয়ন ব্ৰিফ শীৰ্ষক ফ্লেগশ্বিপ প্ৰতিবেদন প্ৰকাশ কৰিছে এই প্ৰতিবেদন অনুসৰি ভাৰতলৈ ৰেমিটেন্সৰ প্ৰৱাহ 12% বৃদ্ধি পাই এই বছৰ 100 বিলিয়ন মাৰ্কিন ডলাৰ হ'ব পৰৱৰ্তী প্ৰশ্ন স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা মহিলাসকলৰ বাবে বছৰি 10000 টকাৰ ষ্টাইপেণ্ড প্ৰদানৰ আঁচনি কোনখন ৰাজ্যই প্ৰদান কৰিছিল তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি অৰ্থাৎ আসাম অসম চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা মহিলা ছাত্ৰ-ছাত্ৰীসকলক বছৰি 10000 টকাৰ জলপানী প্ৰদানৰ আঁচনি আৰম্ভ কৰে এই ষ্টাইপেণ্ডে তেওঁলোকৰ যাতায়াত আৰু ছাত্ৰ-ছাত্ৰীৰ অন্যান্য আনুষংগিক খৰচ বহন কৰাত সহায়ক হ'ব পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ বাতৰিত দেখা পোৱা কিৰিট পাৰিখ কমিটি কোন খণ্ডৰ লগত জড়িত তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ গেছ প্ৰাইচিং শেহতীয়াকৈ গেছৰ মূল্য নিৰ্ধাৰণৰ বাবে কিৰিট পাৰিখ কমিটিয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিছে ঘৰুৱা গেছৰ মূল্য আন্তৰ্জাতিক মূল্যৰ সৈতে সংযুক্ত হ'ব লাগে বুলি পেনেলে পৰামৰ্শ দিছে এটা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ চৰকাৰী ই মাৰ্কেটপ্লেচ GM প্লেটফৰ্ম কোন বছৰত মুকলি কৰা হৈছিল তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন বি 2016 চৰকাৰী ই মাৰ্কেটপ্লেচ ভাৰতৰ ৰাজহুৱা ক্ৰয়ৰ বাবে এক অনলাইন মঞ্চ চৰকাৰী ক্ৰেতাসকলৰ বাবে এক মুকলি আৰু স্বচ্ছ ক্ৰয় মঞ্চ সৃষ্টিৰ উদ্দেশ্যেৰে 2016 চনৰ আগষ্ট মাহত ইয়াক আৰম্ভ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্যই নিজৰ GSDP দুগুণ কৰাৰ লক্ষ্যত উপনীত হ'বলৈ মেনেজমেণ্ট কনচালটেন্সি মেকিনজিক নিযুক্তি দিছে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি উত্তৰাখণ্ড GSDP মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰাইচ উত্তৰাখণ্ডই অহা 5 বছৰত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ গ্লোবেল মেনেজমেণ্ট কনচালটেন্সি মেকিনজিক নিযুক্তি দিছে পৰৱৰ্তী প্ৰশ্ন হৰ্ণবিল ফেষ্টিভেল কোনখন ভাৰতীয় ৰাজ্যৰ ফ্লেগশ্বিপ সাংস্কৃতিক অনুষ্ঠান তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি নাগালেণ্ড হৰ্ণবিল উৎসৱ উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ উদযাপন কৰা এক বাৰ্ষিক উৎসৱ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো চেণ্টাৰ ফৰ পলিচি এনালাইচিছৰ দ্বাৰা প্ৰকাশিত গ্লোবেল মাইনৰিটি ইনডেক্সত কোনখন দেশ সেই শীৰ্ষস্থান দখল কৰিছে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি ইণ্ডিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCত সৰ্বাধিক কিমানজন সদস্য থাকিব পাৰে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি 10 জন কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নেতৃত্বত এজন অধ্যক্ষ আৰু সৰ্বাধিক 10 জন সদস্য থাকিব পাৰে পৰৱৰ্তী প্ৰশ্ন কোনখন দেশে চন্দ্ৰ মহাকাশযানক আগুৱাই নিবলৈ বাষ্পক সফলতাৰে ব্যৱহাৰ কৰিছে শুদ্ধ অপচনটো হৈছে অপচন সি জাপান পৰৱৰ্তী প্ৰশ্ন IIT মাদ্ৰাছে কোনখন দেশৰ সৈতে অংশীদাৰিত্ব কৰি ৰাষ্ট্ৰসংঘৰ SDGৰ ওপৰত কাম কৰিবলৈ শক্তি কেন্দ্ৰ আৰম্ভ কৰিব উত্তৰটো হৈছে অপচন ডি অষ্ট্ৰেলিয়া পৰৱৰ্তী প্ৰশ্ন শেহতীয়াকৈ কোনখন ৰাজ্যই প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন GRAP আৰম্ভ কৰিছে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ৱেষ্ট বেংগল পৰৱৰ্তী প্ৰশ্ন ৰাজ্যৰ মহিলাসকলৰ বাবে 30% আনুভূমিক সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে কোনখন ৰাজ্যৰ কেবিনেটে বিধেয়ক উত্থাপন কৰিলে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি উত্তৰাখণ্ড এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো ৰাষ্ট্ৰীয় কমন মোবিলিটি কাৰ্ড ব্যৱহাৰ কৰি অপেন লুপ টিকেটিং সিস্টেম ৰূপায়ণ কৰা দেশৰ প্ৰথম ৰাজ্য কোনখন উত্তৰটো হৈছে
অপশ্যন সি হাৰিয়ানা পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় মূলৰ তিনিগৰাকী মহিলাক কোনখন দেশত সুপাৰষ্টাৰ অফ ষ্টেম হিচাপে নিৰ্বাচিত কৰা হ'ল তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া পৰৱৰ্তী প্ৰশ্ন কোনটো প্ৰতিষ্ঠানে কমিউনিটি ইনোভেটৰ ফেলোশ্বিপ কাৰ্যসূচী ৰূপায়ণ কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নীতি আয়োগ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোনটো প্ৰতিষ্ঠানে গ্লোবেল জলসম্পদৰ অৱস্থা 2021 মুকলি কৰিলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি WMO পৰৱৰ্তী প্ৰশ্ন বছৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী ব্যক্তি দিৱস কেতিয়া পালন কৰা হয় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অৰ্থাৎ 3 ডিসেম্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী ব্যক্তি দিৱস প্ৰতি বছৰে 3 ডিসেম্বৰত পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন তৃতীয় পক্ষৰ এপসমূহে UPI মাৰ্কেট শ্বেয়াৰ গাইডলাইন মানি চলিবলৈ নতুন সময়সীমা কিমান তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 2024 আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো ভাৰতত অনুষ্ঠিত হোৱা প্ৰথম G20 Sherpa বৈঠকৰ আয়োজক কোনখন চহৰত তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ উদয়পুৰ পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি কৰা হৈছে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ৰাজীৱা লক্ষ্মণ কৰান্দিকাৰ পৰৱৰ্তী প্ৰশ্ন কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ডাক বিভাগৰ সহযোগত ডাকৰুম চিঠি লিখা কাৰ্নিভেল অনুষ্ঠান আয়োজন কৰিছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি মিনিষ্ট্ৰি অফ কালচাৰ অৰ্থাৎ সাংস্কৃতিক মন্ত্ৰালয়ে ডাক বিভাগৰ সহযোগত ডাকৰুম নামৰ বিখ্যাত চিঠি লিখাৰ কাৰ্নিভেল মুকলি কৰে আজাদী কা অমৃত মহোৎসৱৰ তত্ত্বাৱধানত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত এই অনুষ্ঠান ভাৰতত চিঠি লিখাৰ কলাক পুনৰ্জীৱন কৰাৰ লক্ষ্যৰে ইণ্ডিয়া ডাক সাংস্কৃতিক মন্ত্ৰালয় আৰু গান্ধী স্মৃতি আৰু দৰ্শন সমিতিৰ সহযোগত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰৱৰ্তী প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক বৈঠক আয়োজক কোনখন দেশ তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ছিংগাপুৰ ছিংগাপুৰত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ 17 সংখ্যক এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক বৈঠক পৰৱৰ্তী প্ৰশ্ন অক্সফোৰ্ড ইংৰাজী অভিধানে 2022 চনৰ শব্দ হিচাপে কোনটো শব্দ বাছি লৈছে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি গবলিন মোড পৰৱৰ্তী প্ৰশ্ন কোনখন দেশত দ্বাদশ বিশ্ব হিন্দী সন্মিলন আয়োজন কৰা হৈছে শুদ্ধ উত্তৰটো পাবলৈ আমি তলৰ অপশ্যন কেইটা চাব লাগিব তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ফিজি পৰৱৰ্তী প্ৰশ্ন শেহতীয়াকৈ কোনটো ভাৰতীয় প্ৰতিষ্ঠানত ৰেনচমৱেৰ আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে এইমছ পৰৱৰ্তী প্ৰশ্ন বিজয় হাজাৰে ট্ৰফি কোনবোৰ খেলৰ লগত জড়িত তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ক্ৰিকেট পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্যই এক জিলা এক ক্ৰীড়া আঁচনি আৰম্ভ কৰিছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চৰকাৰৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আঁচনিৰ ভিত্তিত এক জিলা এক ক্ৰীড়া ODOS মুকলি কৰিছে পৰৱৰ্তী প্ৰশ্ন ভাৰতত ভাৰতীয় নৌসেনা দিৱস কেতিয়া পালন কৰা হয় তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি ডিসেম্বৰ 4 অৰ্থাৎ 4 ডিসেম্বৰ প্ৰতি বছৰে 4 ডিসেম্বৰত ভাৰতৰ নৌসেনাই 1971 চনৰ ভাৰত পাক যুদ্ধৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন ট্ৰাইডেণ্ট আৰম্ভ হোৱাৰ স্মৃতিত পালন কৰে ভাৰতীয় নৌসেনা দিৱস পালন কৰি দেশৰ সেৱাৰ সময়ত প্ৰাণ আহুতি দিয়া সকলো নৌসেনাৰ জোৱানক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় পৰৱৰ্তী প্ৰশ্ন কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আয়োজন কৰিছিল স্বৰ ধৰোহৰ উৎসৱ তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ মিনিষ্ট্ৰি অফ কালচাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত স্বৰ ধৰোহৰ ফাউণ্ডেশ্যন
সহযোগত কলঞ্জলিৰ অধীনত চৰল ধৰোহৰ মহোৎসৱ উদ্বোধন কৰে ভাৰতৰ চিনাকি শিল্প আৰু সংস্কৃতি আৰু ভাৰতীয় ৰাজ্যৰ চহকী সাহিত্যক কলা আৰু ঐতিহ্য প্ৰদৰ্শনৰ বাবে আয়োজন কৰা সংগীত কলা আৰু সাহিত্য মহোৎসৱ পৰৱৰ্তী প্ৰশ্ন ৰাজহ চোৱাংচোৱা সঞ্চালকালয়ৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস কোন দিনত পালন কৰা হৈছে তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি 5 ডিসেম্বৰ 5 ডিসেম্বৰ 2022 তাৰিখে ৰাজহ চোৱাংচোৱা সঞ্চালকালয়ৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে নতুন দিল্লীত ৰাজহ চোৱাংচোৱা সঞ্চালকালয়ৰ দুদিনীয়া 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ শুভাৰম্ভ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীযুত পংকজ চৌধুৰীৰ সৈতে পৰৱৰ্তী প্ৰশ্ন বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱস কেতিয়া পালন কৰা হয় তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি অৰ্থাৎ 7 ডিসেম্বৰ 7 ডিসেম্বৰত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ চুক্তিত স্বাক্ষৰ কৰাৰ 50 বছৰীয়া জয়ন্তী 1994 চনৰ 7 ডিসেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই এই দিৱস পালন কৰি আহিছে এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে বিমান পৰিবহণ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ গুৰুত্ব স্বীকাৰ কৰা 1996 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 7 ডিসেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱস হিচাপে ঘোষণা কৰে তেন্তে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱস 2022ৰ বিষয়বস্তু কি অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি এডভান্সিং ইনোভেশন ফৰ গ্লোবেল এভিয়েশন ডেভেলপমেন্ট আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱসৰ বিষয়বস্তু হ'ব গোলকীয় বিমান পৰিবহণ উন্নয়নৰ বাবে উদ্ভাৱনক আগুৱাই নিয়া পৰৱৰ্তী প্ৰশ্ন গ্ৰুপ এমৰ মতে ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰি 2023 চনত দেশ সৰ্ববৃহৎ বিজ্ঞাপন বজাৰ হিচাপে পৰিগণিত হ'ব তলৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি 8 গ্ৰুপ এমৰ মতে ভাৰতে 2023 চনত ব্ৰাজিলক অতিক্ৰম কৰি অষ্টম বৃহত্তম বিজ্ঞাপন বজাৰ হিচাপে পৰিগণিত হ'ব দিছ ইয়াৰ নেক্সট ইয়াৰ 2022 শীৰ্ষক প্ৰতিবেদনত গ্ৰুপ এমে ভাৰতক বিশ্বজুৰি নৱম বৃহত্তম বিজ্ঞাপন বজাৰ হিচাপে স্থান দিছে পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে কোন তাৰিখে ভাৰতে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন কৰে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ অৰ্থাৎ 7 ডিসেম্বৰ প্ৰতি বছৰে 7 ডিসেম্বৰত ভাৰতে সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীৰ কল্যাণৰ বাবে অনুদান সংগ্ৰহৰ উদ্দেশ্য সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন কৰে 1949 চনৰ পৰা ভাৰতত প্ৰতি বছৰে 7 ডিসেম্বৰত ইয়াক পালন কৰা হয় 1949 চনৰ 28 আগষ্টত প্ৰতিৰক্ষা মন্ত্ৰীৰ অধীনত গঠন কৰা এখন কমিটিয়ে বছৰি 7 ডিসেম্বৰত পতাকা দিৱস পালন কৰাৰ সিদ্ধান্ত লয় পতাকা দিৱস পালনৰ আঁৰৰ ধাৰণা আছিল সাধাৰণ জনতাক সৰু সৰু পতাকা বিতৰণ কৰা আৰু বিনিময়ত অনুদান সংগ্ৰহ কৰা পৰৱৰ্তী প্ৰশ্ন বিবিচিয়ে প্ৰকাশ কৰা 100 গৰাকী আটাইতকৈ প্ৰতিভাশালী মহিলাৰ তালিকাত তলৰ কোন গৰাকী অভিনেত্ৰী আছে তলৰ অপচন সমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি প্ৰিয়ংকা চোপ্ৰা বিবিচিৰ 100 গৰাকী প্ৰতিভাশালী মহিলাৰ তালিকাত 4 গৰাকী ভাৰতীয়ৰ নাম আছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ লেখিকা গীতাঞ্জলি শ্ৰী অভিযন্তা তথা মহাকাশচাৰী শিৰিষা বান্দলা আৰু সমাজকৰ্মী স্নেহা জাৱালে পৰৱৰ্তী প্ৰশ্ন আৰবিআইৰ মুদ্ৰানীতি সমিতিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰেপো ৰেট 35 বেচিছ পইণ্ট বৃদ্ধি কৰি কিমান শতাংশলৈ বৃদ্ধি কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি অৰ্থাৎ 6.25 আৰবিআইৰ মুদ্ৰানীতি সমিতিয়ে তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ ৰেপো ৰেট 35 বেচিছ পইণ্ট বৃদ্ধি কৰি 6.25 শতাংশলৈ বৃদ্ধি কৰিছে পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মাদ্ৰাজৰ গৱেষকসকলে সাগৰৰ ঢৌৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা অচেন ৱেভ এনাৰ্জি কনভাৰ্টাৰ প্ৰস্তুত কৰিছে উক্ত সামগ্ৰীৰ নাম কি
তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অৰ্থাৎ সিন্ধুজা আই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মাদ্ৰাজৰ গৱেষকসকলে সাগৰৰ ঢৌৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা অচেন ৱেভ এনাৰ্জি কনভাৰ্টাৰ প্ৰস্তুত কৰিছে এই যন্ত্ৰটোৰ পৰীক্ষা 2022 চনৰ নৱেম্বৰ দ্বিতীয় সপ্তাহত সফলতাৰে সম্পূৰ্ণ কৰা হ'ব এই সামগ্ৰীবিধৰ নাম দিয়া হৈছে সিন্ধুজা আই যাৰ অৰ্থ হৈছে সাগৰৰ পৰা উৎপন্ন হোৱা পৰৱৰ্তী প্ৰশ্ন 2022 চনৰ কাটাৰত ফিফা বিশ্বকাপৰ ট্ৰফি কোনে উন্মোচন কৰিব তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে দীপিকা পাডুকন কাটাৰত ফিফা বিশ্বকাপৰ ট্ৰফি উন্মোচন কৰিব দীপিকা পাডুকনে 18 ডিসেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে প্ৰকাশ পাব এই ট্ৰফি আহকচোন তেন্তে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নটো হৈছে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ভাৰতে 6 ডিসেম্বৰত কিমানতম মহাপৰিনিৰ্বাণ দিৱস হিচাপে পালন কৰিব তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 67তম ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ভাৰতে 6 ডিসেম্বৰত 67 সংখ্যক মহাপৰিনিৰ্বাণ দিৱস পালন কৰে পৰৱৰ্তী প্ৰশ্ন দক্ষিণ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যনে প্ৰতি বছৰে চাৰ্টাৰ ডে কোন তাৰিখে পালন কৰে তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি অৰ্থাৎ 8 ডিসেম্বৰ 1985 চনৰ 8 ডিসেম্বৰ দিনটোতে ঢাকাত গোটটোৰ প্ৰথম শীৰ্ষ সন্মিলনৰ সময়ত সাৰ্ক সনদ গ্ৰহণ কৰা হয় সেয়েহে এই দিনটো চাৰ্টাৰ ডে হিচাপে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন টাইম আলোচনীয়ে 2022 চনৰ বছৰৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে কাক নিৰ্বাচন কৰে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ভলদিমাইৰ জেলেনস্কি ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত দেশখনে দেখুওৱা প্ৰতিৰোধৰ বাবে টাইম আলোচনীয়ে ৰাষ্ট্ৰপতি ভলদিমাইৰ জেলেনস্কিৰ লগতে দ্য স্পিৰিট অফ ইউক্ৰেইনক 2022 চনৰ বছৰৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে পৰৱৰ্তী প্ৰশ্ন 2022 বৰ্ষৰ ভাৰতৰ গুগলত সৰ্বাধিক সন্ধান কৰা বিষয়টো কি শুদ্ধ উত্তৰটো হৈছে তলৰ অপশ্যনসমূহৰ ভিতৰত থকা অপশ্যন সি অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2022 চনৰ ভাৰতৰ সকলো ট্ৰেডিং সাৰ্চ ৰিজাল্টৰ শীৰ্ষত দেশৰ ভিতৰতে সৰ্বাধিক সাৰ্চ কৰা ক্ৰীড়া ইভেন্ট হিচাপে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ পৰিগণিত হয় পৰৱৰ্তী প্ৰশ্ন ষ্টাৰ্টআপ টেক ইগলৰ সৈতে অংশীদাৰিত্বৰে তলৰ কোনখন ৰাজ্য চৰকাৰে এছিয়াৰ প্ৰথমটো ড্ৰোন ডেলিভাৰী হাব আৰু নেটৱৰ্ক উন্মোচন কৰিছে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি মেঘালয় চৰকাৰে ষ্টাৰ্টআপ টেক ইগলৰ সৈতে অংশীদাৰিত্বৰে এছিয়াৰ প্ৰথমটো ড্ৰোন ডেলিভাৰী হাব আৰু নেটৱৰ্ক উন্মোচন কৰিছে যাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্য ৰক্ষাৰ সাৰ্বজনীন সুবিধা প্ৰদান কৰা পৰৱৰ্তী প্ৰশ্ন কিহৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিছত পেৰুৱে লাভ কৰে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি শুদ্ধ উত্তৰটো পাবলৈ হলে আমি তলৰ অপশ্যনসমূহ চাব লাগিব তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি পেড্ৰ কাষ্টিলো পেৰুৰ ৰাষ্ট্ৰপতি পেড্ৰ কাষ্টিলোক অভিযোগনামা দাখিল কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে দিনা বলুৱাৰ্টে দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে পৰৱৰ্তী প্ৰশ্ন তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ভাৰতৰ 77 সংখ্যক দবা গ্ৰেণ্ডমাষ্টাৰ হৈছে শুদ্ধ উত্তৰটো হৈছে তলৰ অপশ্যনসমূহৰ ভিতৰত থকা অপশ্যন ডি অৰ্থাৎ আদিত্য মিট্টাল 16 বছৰীয়া আদিত্য মিট্টাল ভাৰতৰ 77 সংখ্যক দবা গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছে জিএমৰ 3টা নৰ্ম নিশ্চিত কৰা মুম্বাইৰ খেলুৱৈগৰাকীয়ে স্পেইনত চলি থকা এলু ব্ৰেটগাট অপেন প্ৰতিযোগিতাৰ ষষ্ঠ ৰাউণ্ডৰ সময়ত 2500 ELO পইণ্টৰ সীমা অতিক্ৰম কৰে পৰৱৰ্তী প্ৰশ্ন 2023 চনৰ 8 পৰা 10 জানুৱাৰীলৈ তলৰ কোনখন চহৰত ভাৰতে 17 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস আয়োজন কৰিব তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি 2023 চনৰ 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ ইন্দোৰত অনুষ্ঠিত হ'ব
17 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এটা ইউনিট ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিম'ট সেন্সিঙৰ সৈতে কোনে স্থানীয় তথ্য আন্তঃগাঁথনি জিঅ' পৰ্টেল প্ৰস্তুত কৰিছে আৰু অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি অৰ্থাৎ লাডাখ পৰৱৰ্তী প্ৰশ্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয় আমেৰিকান কাক ৰাষ্ট্ৰপতিৰ জীৱনজোৰা সাফল্য বঁটাৰে স্বীকৃতি দিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি কৃষ্ণ ভাবিলালা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয় আমেৰিকান কৃষ্ণ ভাবিলালাক ৰাষ্ট্ৰপতিৰ জীৱনজোৰা কৃতিত্ব বঁটাৰে স্বীকৃতি দিছে যিটো সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ সন্মান পৰৱৰ্তী প্ৰশ্ন বিশ্বই আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস কেতিয়া পালন কৰে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি অৰ্থাৎ 9 ডিচেম্বৰ বিশ্বই 9 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস পালন কৰে এই দিৱস পালনৰ আঁৰৰ মূল উদ্দেশ্য হৈছে দুৰ্নীতিমুক্ত এখন সমাজৰ বিষয়ে সমাজত সজাগতা বিয়পোৱা পৰৱৰ্তী প্ৰশ্ন স্পাইচ মানিয়ে নিজৰ অধিকাৰী নেটৱৰ্কৰ জৰিয়তে গ্ৰাম্য নাগৰিকসকলৰ বাবে তৎক্ষণাত শূন্য বেলেন্সৰ সঞ্চয় বা কাৰেণ্ট একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰিবৰ বাবে কোনটো বেংকৰ সৈতে অংশীদাৰিত্ব কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি এক্সিছ বেংক পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় টেবুল টেনিছ ফেডাৰেশ্যনৰ প্ৰথম মহিলা সভানেত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ মেঘনা আহলাৱত তেওঁ হাৰিয়ানাৰ উপ মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ পত্নী পৰৱৰ্তী প্ৰশ্ন অষ্ট্ৰেলিয়াৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ উৎকৃষ্টতাৰ বাবে 2022 চনৰ প্ৰধানমন্ত্ৰীৰ বিজ্ঞান বঁটাৰে কাক সন্মানিত কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি বীণা নায়াৰ ভাৰতীয় মূলৰ শিক্ষয়িত্ৰী বীণা নায়াৰক অষ্ট্ৰেলিয়াৰ মাধ্যমিক বিদ্যালয়সমূহত 2022 চনৰ বিজ্ঞান পাঠদানৰ উৎকৃষ্টতাৰ প্ৰধানমন্ত্ৰীৰ বঁটাৰে সন্মানিত কৰিছে পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন ৰাজ্যত কাৰ্তিগাই দীপামৰথ মহোৎসৱৰ আয়োজন কৰা হৈছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি অৰ্থাৎ তামিলনাডু পৰৱৰ্তী প্ৰশ্ন ফিজি চৰকাৰৰ সহযোগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 2023 চনৰ 15-17 ফেব্ৰুৱাৰীলৈ ফিজিত বিশ্ব হিন্দী সন্মিলনৰ কোনটো সংস্কৰণৰ আয়োজন কৰিব তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন টি চি দ্বাদশতম পৰৱৰ্তী প্ৰশ্ন কোনখন দেশত দুগৰাকী মহিলাৰ স্বাক্ষৰ থকা প্ৰথম বেংক নোট ছপা কৰা হৈছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি USA মনত ৰাখিব $1 আৰু $5 মূল্যৰ নতুন মুদ্ৰাৰ নোটত কোষাগাৰ সচিব জেনেট ইয়েলেন আৰু লিন মালেৰবাৰ স্বাক্ষৰ আছে আৰু এটা কথা মনত ৰাখিব আমেৰিকাৰ মুদ্ৰা নোটক জনপ্ৰিয়ভাৱে গ্ৰীণ বেগ বুলিও কোৱা হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যই দেশৰ প্ৰথম কাৰ্বন নিউট্ৰেল ফাৰ্ম হিচাপে ঘোষণা কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি কেৰালা যোৱা 10 ডিচেম্বৰত কেৰালাৰ আলুভাত অৱস্থিত ৰাজ্যিক বীজ পামখনক মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কাৰ্বন নিৰপেক্ষ পাম হিচাপে ঘোষণা কৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনটো কোম্পানী 100% প্লাষ্টিক আৱৰ্জনা নিৰপেক্ষ কোম্পানী হৈছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি ডাবৰ পৰৱৰ্তী প্ৰশ্ন কোনটো প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় ঋণ প্ৰতিবেদন 2022 প্ৰকাশ কৰিলে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ৱৰ্ল্ড বেংক বিশ্ব বেংকৰ আন্তঃৰাষ্ট্ৰীয় ঋণ প্ৰতিবেদন 2022 অনুসৰি উপ-সাহাৰা আফ্ৰিকাৰ নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহৰ ঋণ 2021 চনত অভিলেখ সৃষ্টি কৰিছে 789 বিলিয়ন মাৰ্কিন ডলাৰ পৰৱৰ্তী প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনখন ৰাজ্যত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান উদ্বোধন কৰিলে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন চি গোৱা পৰৱৰ্তী প্ৰশ্ন ভাৰতত নৱেম্বৰৰ বাবে গ্ৰাহক মূল্য সূচকাংক ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি কিমান তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 5.88%। পৰৱৰ্তী প্ৰশ্ন থলুৱা বদৰী গৰুৰ উৎপাদনশীলতা
বৃদ্ধিৰ বাবে কোনখন ৰাজ্যই নিজৰ জিনীয় বিকাশৰ পৰিকল্পনা কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ উত্তৰাখণ্ড উত্তৰাখণ্ডই থলুৱা বদ্ৰী গৰুৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে ইয়াৰ জিনীয় বিকাশৰ পৰিকল্পনা কৰিছে পৰৱৰ্তী প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি দীপাংকৰ দত্ত পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন দেশে 2022 চনৰ ডিসেম্বৰ মাহত বিশ্বৰ প্ৰথমখন বাণিজ্যিক মুন লেণ্ডাৰ উৎক্ষেপণ কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি জাপান পৰৱৰ্তী প্ৰশ্ন শেহতীয়াকৈ NSOৰ তথ্য অনুসৰি 2022-23 চনৰ জুলাই ছেপ্টেম্বৰ ত্ৰিমাসিকৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন কিমান তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 6.3% ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা সাময়িক অনুমান অনুসৰি 2022-23 বিত্তীয় বৰ্ষৰ জুলাই ছেপ্টেম্বৰ ত্ৰিমাসিকৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 6.3% লৈ হ্ৰাস পাইছে পৰৱৰ্তী প্ৰশ্ন চিমলাৰ ঐতিহাসিক ৰিজ গ্ৰাউণ্ডত কোনে হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি সুখবিন্দৰ সিং সুখু কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে পৰৱৰ্তী প্ৰশ্ন ৰাজ্যই নিজাকৈ জলবায়ু পৰিৱৰ্তন অভিযান আৰম্ভ কৰা প্ৰথমখন ৰাজ্য হ'বলৈ সাজু হৈছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি অৰ্থাৎ তামিলনাডু ৰাজ্য চৰকাৰে নিজাকৈ জলবায়ু পৰিৱৰ্তন অভিযান আৰম্ভ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ব তামিলনাডু চৰকাৰে যোৱা ছেপ্টেম্বৰ মাহত সেউজ তামিলনাডু অভিযান আৰু আগষ্ট মাহত তামিলনাডু জলাশয় অভিযান আৰম্ভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন কোনটো প্ৰতিষ্ঠানে কাৰ্বন কেপচাৰ ইউটিলাইজেশ্যন এণ্ড ষ্ট'ৰেজ পলিচি ফ্ৰেমৱৰ্ক শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি নীতি আয়োগ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যই দেশৰ প্ৰথম কাৰ্বন নিউট্ৰেল ফাৰ্ম হিচাপে ঘোষণা কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি যোৱা 10 ডিচেম্বৰত কেৰেলাৰ আলুভাত অৱস্থিত ৰাজ্যিক বীজ পামখনক মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে কাৰ্বন নিৰপেক্ষ পাম হিচাপে ঘোষণা কৰিছে পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কোনখন চহৰত 2023 বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাজাৰৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি ৰোম ইটালী ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই ইটালীৰ ৰোমত 2023 চনৰ আন্তঃৰাষ্ট্ৰীয় বাজাৰৰ অনুষ্ঠানৰ মুকলি কৰে পৰৱৰ্তী প্ৰশ্ন আৰ্টন কেপিটেলে প্ৰকাশ কৰা পাছপোৰ্ট ইনডেক্স 2022ত ভাৰতৰ স্থান কিমান তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 87তম বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাত ভাৰতে 87 নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে 2022 চনৰ পাছপোৰ্টৰ ৰেটিঙত প্ৰথম স্থান লাভ কৰে UAE